এইটো ভিডিঅ'ত জনাম পুৰুষৰ যৌৱন শক্তি ধৰি ৰাখিবৰ কাৰণে ধৰি লওক এতিয়া আপোনাৰ যোনটো যৌৱন শক্তি আছে সব ঠিকে আছে কিন্তু যাতে এইটো ঠিকেই থাকে সেইকাৰণে আপুনি কিছুমান ঘৰুৱা খাদ্য আছে সেইখিনি খাদ্য আপুনি ডেইলি বেচিছত আপুনি খাব চেষ্টা কৰিব আপোনাৰ যৌৱন শক্তি কেতিয়াও লোপ নাযায় কেতিয়াও বিনষ্ট নহয় কেতিয়াও শেষ হৈ নাযায় ষ্ট্ৰং হৈ থাকিব প্ৰথমটো খাদ্য হৈছে হালদি আৰু গাখীৰ দুইটা একেলগে মিশ্ৰণ কৰিলে দিনত খাই দিলে দ্বিতীয়টো খাদ্য হৈছে আদা আৰু মৌ দুইটা খাই দিলে যিকোনো টাইমত খাব পাৰে এইখিনি খাদ্য এইটো নহয় যে একদম এক্সাক্ট টাইমত খাব লাগিব অলপ আদা কেতিয়াবা খাই দিলে অলপ মৌ কেতিয়াবা খাই দিলে যিকোনো টাইমত খাব পাৰে তিন নম্বৰ খাদ্যটো হৈছে বাদাম আৰু খেজুৰ গৰত আনি থৈ দিব যেতিয়া মন যায় এটা দুটা তিনিটাকে এনেকৈ খাই দিব দিনত এটা হ'লেও কণী খাব চেষ্টা কৰিব কণীত কি হ'ব বহুত বেছি প্ৰটিন আৰু ভিটামিনছবোৰ পোৱা যায় গ্ৰীণ লিফিবোৰ খাব সেউজীয়া শাক পাচলিবোৰ খাব সপ্তাহত 2-3 দিন 4 দিন মান সেউজীয়া শাক পাচলি খাব চেষ্টা কৰিব অশ্বগন্ধা খাব পাৰে অশ্বগন্ধাৰ পাউডাৰ আনিব পাৰে আনি কিনে ঘৰত থৈ দিলে দিনত এবাৰ এক চামুচকে খাই দিলে যিকোনো এটা টাইমত খালে লগতে কল খাব চেষ্টা কৰিব দিনত এটা বা দুটাকে কল খাব মানে এইটো কোনো ধৰণৰ এক্সাক্ট টাইম নালাগে মন যেতিয়া মন যায় কল এটা খাই দিলে বাছ নিমু পানী খাব নিমু পানী কি কৰে দেহৰ টক্সিনবোৰ আঁতৰাবলৈ সহায় কৰে আৰু ই যৌৱন শক্তি ধৰি ৰখাত বহুত বেছি এটা সহায় কৰে এইখিনি কাম কৰাৰ লগতে কিছুমান কাম এৰাই চলিব সেইকেইটা হৈছে ধূম্ৰপান কৰিব নালাগে মদ্যপান কৰিব নালাগে যদিও খাই একদম কম পৰিমাণে খাব বা একদম যদি নাখায় তেতিয়াহ'লে বহুত বেছি বেষ্ট হয় পৰ্যাপ্ত পৰিমাণে টোপনি যাব চেষ্টা কৰিব দিনত কমচে কম 7 পৰা 8 ঘণ্টা টোপনি যাব আৰু এটা কাম হৈছে মানসিক চাপত আপুনি ভয় কৰিব নালাগে আৰু এইটো কমাবৰ কাৰণে কিছুমান প্ৰণায়াম আৰু ব্যায়াম আছে সেইখিনি কৰিব চেষ্টা কৰিব যদি এইখিনি কৰে তেতিয়াহ'লে আপোনাৰ যৌৱন শক্তি যোনটো এতিয়া আছে সেইটো ধৰি ৰাখিব পাৰিব নহ'লে দিনক দিনে এইটো ষ্টেপ বাই ষ্টেপ কমি যাব এনেকৈ পেজটো ফ'ল' কৰি থ'ব পাৰে বাই বাই